বন্ধু বান্ধৱীসকল বহুত দিনৰ পিছত ভিডিঅ' এটি বনাবলৈ আৰম্ভ কৰিছোঁ। বহুত ঠাণ্ডা পৰিছে, সেইকাৰণে জেকেট চেকেট লগাই লৈছোঁ। একদম মানে আবেলি সময়। এতিয়া আমি অলপ মানে পুৱা ভাগতে ভাত খোৱা, এতিয়া ভোক লাগিছে, সেইকাৰণে মেগী বনাইছোঁ। মেগী বনাই আছে এইফালে, মেগী খাম আমি। এইফালে গৰম পানী দিছে, মেগী খাম মানে আমি। বলক, এয়া মেগী চুজ বনাইছোঁ আমি ধুনীয়াকৈ। ইয়াত ৰেড চিলি, মিট মছলা চছলা দি ধুনীয়াকৈ আমি এতিয়া খাম। একদম ধান কাটি আজৰি, পথাৰ সম্পূৰ্ণ পথাৰবোৰ চাফা হ'লে তাৰপিছতো এতিয়া শাক পাচলি খেতিৰ কাৰণে ডাঙৰ ট্ৰেক্টৰ মাটি চহাই থৈছোঁ। সেইবোৰ কাম আছে আৰু খেৰটো মই হ'ব আৰু খেৰ মানে বৰষুণত তিতাৰ কাৰণে খেৰখিনি ভিজিলে সেইকাৰণে আকৌ ৰ'দত শুকুৱাই এতিয়া মই হ'ব আমাৰ এতিয়া পৰিৱেশ এনেকুৱা হৈছে। খেৰবোৰ গোটেই ভিজিছিলে, সেইবোৰ গোহালি খেৰৰ ঘৰ এটা বনালোঁ। সেইফালে এনেকৈ আৰু এইবোৰ খেৰ ভিজিছিলে, ৰ'দত শুকুৱাই দিলোঁ। সেইফালে গোবৰ সাৰ উলিয়াই থৈছোঁ পাচলি দিবৰ কাৰণে। ধুনীয়া অলপ পেলাইছোঁ, ধুনীয়াখিনি পানী নোহোৱা ফলত মানে এনেকুৱা সৰু হৈ আছে। সেইফালে আৰু জলকীয়া আছে। এইফালে এইখিনি মাটি চহাই থৈছোঁ চব্জি খেতি কৰিবৰ কাৰণে। এইখিনি ধুনীয়াকৈ চব্জি খেতিও কৰিবৰ কাৰণে চহাই থৈছোঁ। আছে জলকীয়া লাগি আছে ইয়াত ধুনীয়াকৈ, এইবোৰ জলকীয়া লাগি আছে। তাৰপিছত এতিয়া মই খেৰখন নতুনকৈ এইবাৰ বনাইছোঁ। এইবোৰ খেৰবোৰ মানে বৰষুণত তিতাৰ কাৰণে ৰ'দত উলিয়াই দিলোঁ যে। এইফালে অমিতা লাগি আছে, আমাৰ অমিতা তেনেকৈ আৰু ৰাস মহোৎসৱ হৈছিলে আমাৰ ইয়াতে। সেয়েহে ৰাসৰ ভিডিঅ' ময়ো তেনেকৈ বনাব নোৱাৰিলোঁ। এই লাষ্ট 30 নৱেম্বৰৰ দিনা আমাৰ অসমৰ সংগীত জগতৰ এজন জনপ্ৰিয় সংগীত শিল্পী প্ৰাণদ্বীপ হাজৰিকা আহিছিলে। সেয়েহে সেই প্ৰাণদ্বীপ হাজৰিকা আহোঁতে এটি ভিডিঅ' বনাইছিলোঁ অনুষ্ঠান কৰা। সেই অনুষ্ঠান কৰা ভিডিঅ'টো লিংক ডিছক্ৰিপশ্যনত মই দি থৈছোঁ। আপোনালোকে ডিছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব আৰু জনাব। এইবোৰ পথাৰবোৰ গোটেই নৰা মানে গোটেই ধান চান কাটি চফা হ'লে বৰষুণ পৰিছিলে, বোকা হৈছে পথাৰ কিছুমান। তেনেকৈ মই এতিয়া এইবোৰ আমাৰ ওচৰৰে ভণ্টিহঁতৰ মানে আমাৰ ওচৰৰে থকা খুৰাহঁতৰ মুঠি আজি ধান কাটি হৈছেহে অলপো মানে। সেয়াও মই এতিয়া গৰু আনিব গৈ আছোঁ পথাৰত। গৰুকেইটা চপাবলৈ হ'ল, বেলি মাৰ গ'লে এইবোৰক এতিয়া গৰু চৰু বান্ধি ঘৰত যাব ওলাইছোঁ। বন্ধুসকল গধূলিয়ে হ'ল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। যেনেকুৱা হ'লেও মোৰ ধন্যবাদ।